Hello everyone, নমস্কাৰ আজি আহিছো ব্ৰহ্মপুত্ৰৰ কাষত থকা এখন পাৰ্কলৈ যোনখন পাৰ্ক বৰ্তমান ইউটিউব ইনষ্টাগ্ৰামত বহুত ভাইৰেল চলি আছে বাট এটা কথা ভাবিবা আপোনালোকে পাৰ্কখনত এনেকুৱা ধৰণে মানুহ নহয় এনেকুৱা ধৰণে মানুহ জাস্ট মানে এখন মেলাই যেতে পাতিছে এই পাৰ্কখনত মানে বহুত ভাল লাগিছে দেই আহি পেলাই বহুত ভাল লাগিছে আমাৰ ভাইয়া কি কৈ আছে খালি আগত যা বাট পাৰ্কখন ভাল লাগিছে দেই বহুত ধুনীয়া লাগিছে কিনে চাফ চিকুণ আৰু সমূহ ৰাইজলৈ এটি বিনম্ৰ অনুৰোধ যাতে আপোনালোকে ইয়াতে আহিলেও শিখৰ খাই পেলাই পিট নামাৰিব মানে পৰিৱেশটো বিনষ্ট নকৰিব বাকি এনে এনেকুৱা যে দেখা পালে ভাল দেখা পায় আৰু ইভিনিং সময়ত আহিলে বেছি ভাল লাগিলে কাৰণ ইপিনে ব্ৰহ্মপুত্ৰ ইপিনৰ পৰা যদি চানটো যদি ডুব গ'ল হয় এটা বেলেগ এটা চিন পোৱা গ'ল হয় মই আপোনালোকক এই চিনটোও দিম নিশ্চয় অপেক্ষা কৰক আৰু শুনামতেদি গুৱাহাটীত সকলোতকৈ দীঘল পাৰ্কখনে হ'ল ইখন একমাত্ৰ এইখন চাওক কিমান দীঘল আমি এবাৰ খোজকাঢ়ি চাওঁ আৰু বহুত দেখি আছিলোঁ চাওক মানুহ চাওক নাই বাৰু মানুহ চাওক আৰু বহুতে এনেকৈ ব্ৰহ্মপুত্ৰৰ চাইডে এনেকৈ চাই আছে কিবা কিবি ভাল লাগিছে দেই পাৰ্কখনত বহুত ধুনীয়া লাগিছে আৰু আমিও চাওঁ অকণমান সকলোৱে কি চাই আছে অ' মাই গড চাওক না কেনেকুৱা তলত হয় এই চাওক না বহুত তলত হয় দেই ইয়াতে আহি পেলাই চালেহে গম পাব এইখন দিছে বহুত ভাল কাম কৰিছে আৰু ইপিনৰ পৰা কি ধুনীয়াকৈ জাহাজ আছে দিনত আহিলে মানে ভিউটো ভাল পোৱা যায় এতিয়া ইমান পোৱা নাই ইমান সেনেকা সৌন্দৰ্যটো কাৰণ এতিয়া এনাৰ হৈ গৈছে এইখিনিতে যি দেখিছোঁ সেইখিনি বৰ্তমান ভালে দেখিছোঁ আৰু বলকচোন আগলৈকে যাওঁ কেনেকুৱা কি বস্তু আছে চাই থাকোঁ